নমস্কাৰ, মই পিংকিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এইটো হৈছে মোৰ ছেকেণ্ড ব্লগ, মানে ছানডেৰ ব্লগ আছিলে। গৈ এতিয়া বুধবাৰে পালেহি দিওঁতে কিয় জানো সময় নোহোৱাৰ নিচিনা হৈ যায় বা এডিট কৰিবলৈ থাকি যায়। এয়া আছিলে যোৱা ছানডেৰ ব্লগ আৰু তাৰ কাৰণে বিয়াৰ এখন আছিলে, জিঞ্জিয়াত বিয়া আছিলে, বিয়ালৈ যাবলৈ বুলি ওলাইছোঁ। আৰু এই কাপোৰযোৰ মই নিজে বনাই লৈছোঁ। ইমান মন গৈ আছিলে ৰেড কালাৰতে কাপোৰ এযোৰ পিন্ধিবৰ কাৰণে, সেয়েহে বনালোঁ। কেনেকুৱা লাগিছে জনাবচোন। বিয়ালৈ গৈছিলোঁ, দাদা, বৌ, মই, ভতিজাটো আৰু লগত হাজবেণ্ডো গৈছিলে। আৰু এয়া মোৰ বেগতে অখৰোট এটা আছিলে, বোলো খাই লওঁ। আৰু এয়া চাওকচোন, ভিউটো ইমানেই ধুনীয়া। তেজপুৰলৈ যোৱা ৰাস্তাটো সঁচাই বিৰাট ধুনীয়া হয়। আৰু ৰাস্তাৰ কাষতে ৰখি পেলাই চাহ খোৱাৰ আমেজে বেলেগ, কাৰণ বতৰটো যে ইমান ঠাণ্ডা আছিলে। সেইকেইদিন পূৰা কুঁৱলী, পূৰা বগা হৈ আছিলে আৰু পৰিৱেশটো বিৰাট ধুনীয়া। কলীয়া ভোমোৰা দলং পোৱাৰ আগে আছিলে। এনেকুৱা দোকানবিলাক প্ৰায় থাকেই আৰু বহি পেলাই চাহ খাই ইমান বেছি ভাল লাগে। এয়া দাদা আৰু এয়া এফালে হাজবেণ্ড, ইফালে মোৰ ভতিজাটো আছে। সেই ডেকাচানখনত উঠি বিৰাট ভাল পাইছে। ইফালে জুবিন দা ফটোখনো সি বাৰে চাই আছে। আৰু আমিও তাতে চাহকাপ খাই বেছি দেৰি নকৰিলোঁ, ওলাই গ'লোঁ। মানে জিঞ্জিয়ালৈ বহুতখিনি দূৰ হয় ন, আকৌ ৰিটাৰ্ণো আহিবগৈ লাগিব। তেতিয়ালৈ আমাৰ এয়া চাহ আহি গ'ল। চাহকাপ বিৰাট টেষ্টি বনাইছিলে, গাখীৰ চাহ। আৰু সেয়া কলীয়া ভোমোৰা দলং, ইফালে সিফালে পূৰা কুঁৱলী, পূৰা বগা হৈ আছিলে। গতিকে দেখিও বিৰাট ধুনীয়া লাগিছিলে। তেনেকেই গৈ আছোঁ আমি ফূৰ্তি ফাৰ্তাকৈ হাঁহি কৰি। ইফালে গৈ আমি জিঞ্জিয়া পালোঁগৈ। জিঞ্জিয়াত এয়া বিয়া ঘৰত সোমাইছোঁ। বিয়া যিহেতু বাৰ ছোৱালীজনীৰ আছিলে, তুলনি বিয়া আছিলে। গতিকে এয়া ভণ্টিজনীকো দেখুৱাম, ইমান অকণমানিকা কইনা এইজনী, অকণমানিকা কইনাজনী। আৰু ভিনদেউ বহুত চৌখিন, ইমান ধুনীয়াকৈ ৰাখিছে চববিলাক বস্তু। সেয়া কাঠৰ টেবুলো বনাই ৰাখিছে, বিৰাট ধুনীয়া। মুঠতে চাওকচোন ভিডিঅ'টো কেনেকুৱা পাই জনাব। আৰু সেইযোৰ হৈছে মই বনোৱা কাপোৰ। বাজনীয়ে অৰ্ডাৰ দিছিল যে, মই অলৰেডি শ্বৰ্টছ দি থৈছোঁ। ভালকৈ যদি কাপোৰযোৰ চাব বিচাৰে মোৰ শ্বৰ্টছটো চাই ল'লেই হ'ল। আৰু যদি আৰু ভালকৈ দেখুৱাব লাগে তেতিয়াহ'লে মোক জনাব, মই ধুনীয়াকৈ ফটো মাৰা আছে, দেখুৱাই দিম। আৰু খাই কৰি ল'লোঁ। খাই কৰি লোৱাৰ পিছত বৌয়ে মোক তামোল অকণমান দিছে, কাৰণ বিয়া ঘৰত থাকেই ন তামোল চামোল, খাবলৈ কেতিয়াবা মন যায়। আমি ইয়াতে খাই মেলি ল'লোঁ। খাই কৰি লৈ বাহঁতৰ ছাইডতে এটা গেষ্ট হাউচ আছে, মানে বাহঁতৰে হয়, মানে চাংঘৰ টাইপত বনোৱা, ইমান ধুনীয়া। তালৈকে গ'লোঁ আমি গোটেইকেইটা, অকণ ৰেষ্টটো ল'লোঁ তাতে। জেগাখিনি ইমান ধুনীয়া, চাওকচোন। এয়া চব বাঁহৰ, কাঠৰ এনেকুৱা ধৰণৰ বস্তুবিলাকে মেক্সিমাম ৰাখিছে, কাৰণ ভিনদেউ এইবিলাক বহুত ভাল পায়। আৰু এই টেবুলখন মোৰ বিৰাট ভাল লাগে। চাহপাতৰ শিপা দি যে এনেকৈ কৰি পেলাই কিছুমানে গ্লাছ দিয়ে, এইখন কাঠেদিয়ে কৰি দিছে, গতিকে বিৰাট ধুনীয়া লাগিছে। এইফালে ঘড়ীটোও বিৰাট মোৰ পচন্দ হৈছে। মই ভিনদেউক কৈ থৈ আহিছোঁ যদি পায় মোক এটা দিব বুলি, কাৰণ মই তেনেকুৱা ঘড়ীটো দেখা নাই। আৰু এয়া ৱালতো তেনেকৈ চেগুন কাঠৰ এনেকৈ লগাই ৰাখিছে, বৰ ধুনীয়া লাগিছিল মুঠতে। আৰু মই সেইটো কাৰণে ভিডিঅ' অকণো কৰি ৰাখিলোঁ। ইফালে এইটোৱে এয়া বিয়া পেণ্ডেলটো, এইফালে এনেকৈ কেইবাটাও 3টা ৰুম আছে, আৰু বাথৰুম চাথৰুমৰ ব্যৱস্থা চব আছে। এইফালে এইটো মোৰ ভতিজাটো, তাৰ লগততো অকণমান উঠিমেই ন, ভিডিঅ' কৰিমেই। ইফালে গেষ্ট হাউচটোৰ পৰা তললৈ নামি আহিছোঁ, নামি আহি পেলাই তলতে আৰু আছে আৰু জেগাখিনি বহুত আহল বহল হয়, ভাল লাগিলে গৈ পেলাই। বহুত বছৰৰ পিছত গৈছোঁ, কাৰণ এতিয়া বিয়াৰ পিছততো যোৱাই নাই বাৰু হাজবেণ্ডক লৈ। পিছত থকাকৈ এদিন যাম, তেতিয়া সম্পূৰ্ণ দেখুৱাম। আৰু বাগান আছে, বাগানলৈও যাম, বাগানৰ ভিডিঅ' দেখুৱাম, আপোনালোকে চাব, কেনেকুৱা পায় জনাব। আৰু এই ভিডিঅ'টোত কেনেকুৱা পায় সেইটোও মোক কমেণ্ট কৰিব। তাৰপিছত বেছি দেৰি নকৰিলোঁ, কাৰণ ৰাতি হ'লে কুঁৱলী বহুত বেছি পৰে। ইভিনিঙলৈ আমি ওলাই দিলোঁ, তাৰপৰা 3টা চাৰে 3টা মানত ওলাই দিলোঁ। এয়া বেলি ডুবু ইমান ধুনীয়া লাগে এই সময়খিনি দেখি। আৰু ৰাস্তাটো আহিও ইমান ভাল লাগিছিল, দুইফালে চাহ বাগান, মাজেদি আমি আহি আছোঁ। এইটো চাওকচোন বেলিটো, মোৰ যে এই সময়খিনি ইমান বেছি ভাল লাগে। বেলিটো একদম থাপ মাৰি আনিম এনেকুৱা লাগে, বৰ ধুনীয়া হৈ থাকে, একদম ৰঙা। আৰু ইফালে ভতিজাটোৱে মোক দেখা পাইছে ভিডিঅ' কৰি থকা, সিও অকণমান হাতেদি কিবাকিবি কৰি আছে, ময়ো কেপচাৰটো কৰি ৰাখিলোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰিলোঁ, কাৰণ মিতিৰৰ মানুহখিনি পালোঁ ন, ভিডিঅ' কৰি থাকিবলৈ ইমান মনো নগ'ল। লগ পাই পেলাই কথা চথা পাতিলোঁ, ফূৰ্তি কৰিলোঁ। আৰু আহোঁতে সেয়া অকণ কৰি ৰাখিলোঁ। ভিডিঅ'টো ইমানখিনিলৈকে আছিলে, আশা কৰিলোঁ ভাল পালে বুলি চাই। যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।